নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লিপি দাস আকৌ আহিছোঁ অন্য এটি ভিডিঅ'লৈ। আপোনালোক কেনে আছে? আশা কৰিছোঁ সকলো ভালে আছে, মোৰো ভালে। আজি 7টা বজাই নাই, এতিয়া মই 5টা বজাতে উঠিলোঁ। উঠি কাম কৰি আজৰি হৈ গা পা ধুই গৈ আহিছোঁ। আৰু আজি দিনটো কি হয়, ক'লৈ যাম, কি কৰিম ভিডিঅ'টোৰ দ্বাৰা দেখাই থাকিম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ যদি মোৰ চেনেল কোনোবা চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ। দিনটো আজি কি কৰিম, এইটো আজিৰ দিনটো খুব স্পেচিয়েল এটা দিন। সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই ওলাই কৰি ৰেডি হ'লোঁ আৰু ক'লৈ যাম, কি কৰিম ভিডিঅ'টোৰ দ্বাৰা দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মোৰ বাৰ্থডে, সকলো ভাগিব কৰিব। এয়া আমি আহি আছোঁ টমটমত আৰু আহিছোঁ শিৱ মন্দিৰ। বেছি দূৰত নহয়, টাউনতে। আৰু এয়া পালোহি মন্দিৰ। আৰু মন্দিৰত সৰ্পৰ এযোৰ দান দিম দেহা নামত। আৰু কি খবৰ দিম, কেনেকুৱানো খবৰ দিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব, দেখাই থাকিম খৰপৰযোৰ। মন্দিৰৰ পৰা আহি পালোহি আৰু এয়া আকৌ ৰাতিৰ কাৰণে যোগাৰ কৰিছোঁ। এয়া তাই বোলে কেক কাটিবই, কেক লাগিবই বোলে, গাড়ী কেক লাগে। আৰু সেইবাবে ৰাতিৰ কাৰণেও অলপ সৰু সুৰাকৈ যোগাৰ কৰিছোঁ। আৰু এয়া ওচৰৰ ভাইটি এজনে বেলুন ফুলাই আছে। অকল ভাইটিজনে ফুলোৱা নাই বাৰু, মই ফুলাই দিছোঁ, সি বান্ধি গৈছে। এনেকুৱা মানে লাগি ভাগি কৰি আছোঁ। আৰু এয়া বৌ, জেঠাই সকলোখিনি ৰাতিৰ কাৰণে পাচলি কুটাত লাগি আছে। প্লিজ ভিডিঅ'টো শেষলৈকে চাব।